দেখিব পাৰে এখন মঙলদৈ কলেজত এঘাৰটা মানে গোটেই কলেজ স্কুল আপোনাৰ যিবিলাক আশ্ৰয় শিবিৰ সেইবিলাকতো মানে পানী উঠিছে। মানে আপোনাৰ ভেবাঘাটৰ যিটো মেইন এৰিয়া আপোনাৰ বাছ ষ্টেণ্ড সেইটোলে মানে সেইটোৰ হেৰিত পানী উঠিছে। যোৱা বছৰটো তাতকৈও আমাৰ এইফালে ইমান নাছিলে, কিন্তু যোৱা বছৰ ইফাল আপোনাৰ ভেবাঘাটত পানী উঠিছিলে সেইফালৰ মাথাউৰি খনতে। নমস্কাৰ, মই দৰ্পণ শৰ্মা। এইমাত্ৰ আপোনালোকে যিটো ভিডিঅ' চাই আছিলে, মানে সেইটো ভিডিঅ' আৰু যিটো চাই আছে সেইটোত মই যিখিনি ফাৰ্ষ্ট ক্লিপ দিছোঁ তাতে মোৰ যিটো ভইচ আছে, ভইচটো অলপ কপি গৈছে। কাৰণটো হ'ল মই মিনিমাম 1 কিলোমিটাৰমান পানীত খোজকাঢ়িছোঁ। তাৰপিছত মানে আপোনাৰ ভইচটো অলপ কপি গৈছে, ভুল নধৰিব, ধৰিব বাৰু কিছুমান, হ'লেও নধৰিব। নতুন মোৰো এনে চেষ্টা এটা কৰিছোঁ, মানে চেষ্টা কৰিছোঁ একচুৱেলি নহয়, বস্তুটো বহুত পানী আৰু কণ্ডিশ্যনটো অলপ দেখাব চেষ্টা কৰিছোঁ যে আমাৰ ইয়াতে এনেকুৱা পৰিস্থিতি, আমাৰ মঙলদৈ টাউনতে এনেকুৱা পৰিস্থিতি, আৰু বাহিৰততো আপোনাৰ যেনেকৈ নলবাৰীটো আপোনাৰ বহুত বেয়া পৰিস্থিতি। মানে সেইটো অলপ অনুভৱ কৰাব চেষ্টা কৰিছোঁ, কাৰণ বাহিৰত নিউজ চেনেলবোৰত আপোনাৰ এইবিলাক কভাৰিং নহয় যিহেতু, সেইটো কাৰণে আপোনাৰ মই অলপ অকণমান কিবা দেখাব চেষ্টা কৰিছোঁ। কাৰণ মোৰ নিজৰ ঘৰতেই মোৰ পানী সোমাইছে। ভগৱানৰ কৃপাত যোৱাকালি বাৰু ৰাতি পানীটো কমিছে, বহুতখিনি কমিছে, অত্যন্ত সুখী মই, পানী কমিছে। আৰু এতিয়া বৰ্তমান মোৰ পানী সিমানমান মোৰ ৰাস্তাত, সেইকাৰণে মই অলপ বেলেগ ৰাস্তাত আহিয়ে দেখালোঁ বস্তুটো। পানীটো কিমান হৈছে, আৰু ভেবাঘাটতে এনেকুৱা পানী, বেলেগততো বেলেগ, আৰু পৰিস্থিতি বহুত বেয়া। মানুহৰ লগতে জীৱ জন্তুৰ অশেষ ক্ষতিসাধন। আৰু যিটো মই এটা ক্লিপ দেখিছোঁ আপোনাৰ, ঘৰ বাৰীবিলাক এনেকৈ ডাইৰেক্ট আপোনাৰ পানীত জাহ গৈছে, আৰু পৰিস্থিতি বহুত বেয়া। আৰু ইফালে আপোনাৰ কুলচি নদীৰো আপোনাৰ বহুত পানীটো বহুত বাঢ়ি আহিছে, বহুতখিনি আপোনাৰ ভূমিস্খলন হৈছে। সেইকাৰণে অতি বেয়া লাগে। বাহিৰত নিউজ চেনেলবোৰ একদম এইটো কভাৰ নহয় যে অসমৰ মানুহখিনি কেনেকৈ আছে, কি পৰিস্থিতি হৈছে, আৰু সেইকাৰণে অলপ দেখাব চেষ্টা কৰিলোঁ, আপোনালোকে ভুল নধৰিব। আৰু বস্তুটো শ্বেয়াৰ কৰক যাতে মানুহবিলাকৰ ওচৰত যায় আৰু গম পায় যে পৰিস্থিতিটো কেনেকুৱা, অনুভৱ কৰক। বাৰু ধন্যবাদ, আকৌ লগ পাম দেই।